ফোন করছি এই চোতালখান সারার সময়তে যা চাই আহো ৰ হেল্ল' কোনে ফোন কৰিছে বাইদেউ দেখোন কি খবৰ হয় নেকি দে হ'ব দে আহি থাক চন্দনা মই তহঁতৰ তাকে যাই আছোঁ ৰ আছা না তই ঘৰত যাই আছোঁ দে যাই পেলাই কথা পাতিম দে ক'ব লাগে তোৰ লগত আছে না বহুত কথা ক'ব লাগে দে পালোৱে দে বাবা শুনচোন ভেকচিন মাৰি চব পাইছি কষ্ট কৰি আহিছে ভেকচিন মাৰি আহি আছে জালৰীয়া কিয় পাতিবা লাগে এখন হৈছে যা খেলি থাকিব লাগে যা একদম চন্দনা ঘৰত আছা নেকি মই হেৰি কৰিলোঁ ফোন কৰি আউগে যাবা দিলোঁ নেগিলি দেখোন বাবু মোক দিছি ঘৰত বাইদেউ দেখোন বহি আছো আহিলোঁ ৰ বাবু পঠাই নিদিলে মোৰ ভাগা ধুচি বহি আছো হৈ আছে ধুচি বাবু খেলি নিদি বাইদেউ ইমান দূৰৰ পৰা আহিছা গৰমত পানী এগিলাচ খা নাখাম দিয়া বহুত গৰম লাগছে ভালো লগা নাই গা চা অসুখ আছে গৰমত খাইছে ঘানি তহঁতৰ তাকে আহিলোঁ ৰ পূজাৰ খবৰ কি শস্য ৰন্ধে আমাৰ পাছত ভিনাৰে কালি 20 কিলো ওজনৰ এটা আৰি মাছ আনিছিল আমি খাই মোৰ অসুখে হৈছিল ৰ পূজাৰ কাৰণে কাপোৰ তহঁতে লৈছা না কিবা আমাৰ লুচি সকলো লৈছি চলিও লৈছি গোটাই লৈছোঁ তহঁতৰ কি লৈছা এটা চেটো আনিছোঁ ৰ মাছ মাহে খাইছা ইমান ডাঙৰ আৰি মাছ পাইছা খাইছা খাই পেলাই এতিয়া ক'ব আহিছা নহয় খাই লৈ পেলাই ক'ব আহিছে পূজা পিন্ধাৰে তাই মনত এটা চেট আনি দিছি তহঁতেকেইটা লৈছা না আৰু তোৰ কিবা কানি আনি দিছি পূজা বুলি আৰু মোৰ ইচ্ছা নহয় আছে কানি কাপোৰ কিনি আনি ল'ম বহুত আছে মোৰ তহঁতৰ পিছে কিবা কিনছা না পূজা বুলি আমাৰ একো নাই দে আমাৰ আৰু কিনবা নৰো ঘৰে ভাল দে আৰু চব বস্তু আনি দে ধুই পিন্ধছা পূজা বুলিতো লাগবই এখনি সকলোৰে এটা ইচ্ছা যায় তহঁতেও কিবা কৰি হ'লে আনি দিবা লাগে কিয় নৰে আনি দিবা মোৰ ইচ্ছাও নাই দে লাগে এনেকৈ আমি নলাম পূজা বুলি কিয় নলাম বছৰত পূজা এটা আহে ইচ্ছাও নকৰা অলপ মন চন কৰিব লাগে পূজা বুলি হাত দানাতকৈ নেকি এই পিছে যা চাহ দিবা দে যদি যি পিয়া লাগছি মই নাথকো বেছি সময় মই যামেই মই অলপমান চাহ কৰি দে তোৰ পিয়া লাগছি না দে কৰিবি দে যা চাহ খা বেংককো যাব লাগব পইচা উলিয়াব লাগব পূজা চাব যাব লাগব না মই যাওঁতে যা তাড়াতাড়ি যাতে ঘুমাই যাবি ভাত খাই যাবি চল্লিছ ফুট থাকিলোঁ তাক কিবা এটা দেন দে আহিবি যা আৰু তই লৈ আহিবি পূজা যাবি তহঁতে গোটাই নাচাকে নাথিবি যাবি
সুধাকে সেই লেবেল ইমান লেবেল দি বাপ্পা অ'